Hey guys, welcome back to my YouTube channel. আজি হৈছে ভাদ মাহৰ লাষ্ট দিন আছেগে। এতিয়া মই গৈ আছোঁ আঠখিলীয়া নামঘৰলৈ, মই আৰু মোৰ ভাইটি। এতিয়া মই ঘৰৰ পৰা আজি ভিডিঅ' নাই কৰা, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই গিবনখন এতিয়া বৰ্তমান পাৰ হৈ আছোঁ, চক গিবনখনত। তো বলক মোৰ লগত ৰাস্তাটোত গৈ থাকোঁ, আঠখিলীয়া নামঘৰ আজি সেৱা কৰিমগৈ। তেতিয়াহ'লে বলক আমাৰ লগত গৈ থাকোঁ বলক। আৰু যদি আপোনালোকে নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, লাইক কমেণ্ট এণ্ড শ্বেয়াৰো কৰি দিব ভিডিঅ'টো, যাতে মই অলপ আগবাঢ়োঁ আৰু আপোনালোকেও গৈ আছোঁ বলক খামগে দিয়া চ' এতিয়া বৰ্তমান আমি পাইছোঁহি মৰিয়নি টাউন। মৰিয়নি টাউনত এইফালে যদি আপুনি ৰাস্তা দেখিছে টেবলাখন অহা ৰাস্তাটো, এই ৰাস্তাতে যদি যায় আপুনি চেহেদি, তেতিয়া আপুনি যোৰহাট পাবগৈ, যোৰহাট মেইন টাউন। আৰু যদি এই লেফ্ট ছাইডে যদি সোমাই দিয়ে তেতিয়া আপুনি পাবগৈ তিতাবৰ। আমি আজি তিতাবৰ সৈতে যাম, তিতাবৰ হৈ পিনি আপোনাক বহুলা পামগৈ, বহুলাত গৈ পিনি তেতিয়া বহুলাতে আছে আঠখিলীয়া বৰ নামঘৰ। তেতিয়াহ'লে ব'লক আমাৰ লগত গৈ থাকোঁ ৰাস্তা। চ' বৰ্তমান এতিয়া আমি আহি পাইছোঁহি তিতাবৰ মেইন টাউন। তিতাবৰ প্ৰথম যেতিয়া মৰিয়নিৰ পৰা সোমাই আহে এইডোখৰ প্ৰথম টাউনটো পায়। এইডোখৰত আপুনি গৈ থাকিব লাগিব। গৈ আপুনি এটা মেইন চাৰিআলি পাব। এইটো প্ৰথম চাৰিআলি হয় মৰিয়নি ফালৰ পৰা গ'লে। চাৰিআলিটোৰ পৰা যদি আপুনি যায়, আগতো ৰাস্তা আছে বহুলালৈ যোৱা ৰাস্তা, সেইটো ষ্টেট হাইৱে এটা আছে। এইটো এটা গাঁৱে মাজেদি ৰাস্তা আছে। আমি এইটো ৰাস্তাই ল'লোঁ, এই চাৰিআলিটোৰ পৰা বাওঁ চাইডে ঘূৰি দিলোঁ। বাওঁ চাইডে ঘূৰা চ' ফাইনেলি আমি আজি আহিছোঁ আঠখিলীয়া নামঘৰলৈ। আমি এতিয়া সেৱা চেৱা কৰি ল'লোঁ। এতিয়া আমি বাহিৰখন আপোনাক দেখাই আছোঁ, ব'লক আমাৰ লগত গৈ থাকোঁ ব'লক। আমি দুটা গৈ আছোঁ। এইখন পুখুৰী, আঠখিলীয়া নামঘৰ পুখুৰী। ইয়াত মাছ কাছ চব আছে ইয়াত। দেখা নাই, সেই ঠাণ্ডাখনত দেখি পাব, সেই ঠাণ্ডাখনত থাকোঁ এতিয়া। এইটো পুখুৰী দেখিছে নহয়, বলক কাছৰ চাওঁ। বিস্কুট দিছে নেকি এইবিলাক? হেল্ল' গাইজ, প্ৰসাদ পাই গ'লোঁ এতিয়া, ব'লক। প্ৰসাদ পাই গ'লোঁ, এতিয়া অলপ ফুৰোঁ, তাৰপিছত দেখুৱাই আছোঁ আগৰখিনি। অকণমান মানুহ আজি ইমান বেছি নহয়, কম আজি মানুহ। ব'লক গৈ থাকোঁ। ইয়াত চাকি জ্বলাব পাৰি, মানে বন্তি জ্বলাব পাৰি ইয়াত। এইটোৱে আঠখিলীয়া নামঘৰ। মজা লাগিছে। আজি আমি আঠখিলীয়া নামঘৰলৈ আহিছিলোঁ, বহুলাত আছে। বহুত মনটো ভাল লাগিছে। আপোনালোকেও আহিব পাৰে, মই এড্ৰেছটো ইয়াত পিন কৰি দিম, আহিব চাবহি। ইয়াত পুখুৰী আছে বুলি কোৱা। এইটো এটা পুখুৰী, ব'লক পুখুৰীটোত মাছ চাওঁ। ভিডিঅ' নহয়, ভিডিঅ'। এয়া আমাৰ অনুষ্ঠান শেষ হ'ল আজিলৈ।
আমি এতিয়া গৈ আছোঁ অলপ পেট পূজা চেট পূজা কৰিবলৈ ব'লক আৰু পেট পূজা ঘূৰি আহোঁগৈ বৈ চেণ্ডেল পিন্ধি আহিব পাৰিবি নহয় এইবিলাক দেখে দোকান ধেৰ ইয়াত আছে ইয়াত গোটেই চব গেৰেজ আছিলে আগতে যেতিয়া মই আহিছিলোঁ 2001 বা 3 চনত তেতিয়া এইবিলাক নাছিলে গেৰেজ চেৰেজবিলাক ইয়াত গোটেই পূৰা গেৰেজ চেৰেজ দোকান চোকান একদম ডাঙৰকৈ চব বহাই থৈ দিছে চাবলৈ কি ভাল লাগে চব এইফালে দোকান গোটেই বজাৰ বজাৰ এয়া আছিলে আমি আজি আঠখেলীয়া নামঘৰলৈ আহিলোঁ এয়া ভাইটি মোৰ লগত আছে চ' আজিলৈ ইমানে এতিয়া আপোনালোকক ৰাস্তাত লগ পাই আছোঁ ঠিক আছে বাই বাই মই বাই বাই ক'লোহে বাই বাই কোৱাৰ পিছত দেখোন মোৰ বেটেৰীয়ে ল' হৈ থাকিলে ইমান গৰম পৰিছে আৰু মোবাইলটো কেইদিনমান বহুত প্ৰব্লেম দি আছে আপোনালোকে বুজি পাব মোৰ এই মোবাইলৰ বেটেৰীটো পূৰা একেবাৰে চাইলেণ্ট হৈ গ'ল বাই বাই